এইবাৰ দুখীয়া ৰাইজৰ মাজত চৰকাৰে যোগান ধৰা চাউল বিতৰণত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। দুৰ্নীতি হৈছে ফণীভূষণ চৌধুৰীৰ যোগান বিভাগত। চৰকাৰে দুখীয়া লোকৰ বাবে দিয়া খাদ্য সুৰক্ষাৰ চাউলত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে। নগাঁও জিলাৰ যোগান বিভাগৰ অধীনস্থ দক্ষিণ কামৰূপ সমবায়ত চাউল বিতৰণত ব্যাপক অনিয়মৰ অভিযোগ উঠিছে। জানিব পৰা মতে সমবায়খনে দুখীয়া ৰাইজৰ মাজত বিতৰণৰ বাবে অহা চাউল প্ৰতিজন সুলভ মূল্য দোকানীৰ পৰা 30-40 কেজিকৈ কাটি ৰখাৰ অভিযোগ। 22.5 কেজি দিছে, 25 কেজি ঠাইত লিখিছে 25 কেজি। আমি 5টা মানুহৰ 25 কেজি চাউল পাব, 25 কেজি পাব লাগে। 25 কেজিয়ে তাই 22.5 কেজিহে দি পঠিয়াইছে আৰু 2.5 কেজি চাউল এটা ক'লৈ গ'ল, যাৰ বাবে সমস্যাত পৰিছে সুলভ মূল্যৰ দোকানীসকল। তাৰোপৰি সুলভ মূল্যৰ দোকানীসকলেও প্ৰতিজন হিতাধিকাৰীৰ পৰা 200 গ্ৰামৰ পৰা 500 গ্ৰাম চাউল কৰ্তন কৰি ৰাখে। এনে পৰিপ্ৰেক্ষিতত পুৱাই দক্ষিণ কামপুৰ সমবায়ৰ অন্তৰ্গত চাংচকীৰ এখন সুলভ মূল্যৰ দোকানত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। গ্ৰাহকসকলে দক্ষিণ চাংচকী গাঁৱৰ সুলভ মূল্যৰ দোকানী অমিয় গোহাঁইৰ ঘৰত উপস্থিত হৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। উল্লেখ্য যে লকডাউনৰ এই সময়ছোৱাত সুলভ মূল্যৰ দোকানীজনে প্ৰতিজন হিতাধিকাৰীৰ পৰা 200 গ্ৰামৰ পৰা 500 গ্ৰাম চাউল কমাই দিয়াৰ অভিযোগ কৰে স্থানীয় ৰাইজে। কিহৰ কাৰণে কাটিবলগীয়া সেইটো? চটৰ কাৰণে কাটিবলগীয়া। বস্তাটো নিনে, বস্তাটো 700 গ্ৰাম থাকে। সেই বস্তাটো মই এতিয়া চাউলটোতো মিলাব লাগিব। পিছত যেতিয়া একেবাৰে নাপায়গৈ ৰাইজে, পিছত 2-4 ঘৰ তাতো আৰু মোৰ যায় নহ'ব। দক্ষিণ নগাঁৱৰ পৰা কুকিল বৰা, নিউজ টুডে, এনি।